হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ৰাজ্যৰ 22,000 যুৱক লৈ প্ৰতি মাহে 6,500 টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এইটো জল জীৱন মিছনৰ অধীনত ৰাজ্যৰ 22,000 যুৱকক প্ৰতি মাহে 6,500 টকাকৈ প্ৰদান কৰিব। গতিকে কোন যুৱকসকলক প্ৰতি মাহে 22,000কৈ টকা 6,500কৈ টকা প্ৰদান কৰিব 22,000 যুৱকক, এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণভাৱে জনাই দিম। আপুনি ভিডিঅ'টো চাই থাকক। আপুনি চাব পাৰে, জল জীৱন মিছনৰ অধীনত ৰাজ্যৰ 22,000 যুৱকক প্ৰতি মাহে 6,500 টকাকৈ প্ৰদান কৰিব। ৰাজ্যিক কেবিনেটত সিদ্ধান্ত অনুযায়ী এই ধন প্ৰদান কৰা হ'ব জল জীৱন মিছনৰ অন্তৰ্ভুক্ত যুৱকসকলক। কালি অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। এই সন্দৰ্ভত ৰঞ্জিত দাসে কয় যে জল জীৱন মিছনৰ ছিংগল ভিলেজ আঁচনিৰ অধীনত 22,000 যুৱকক নিযুক্তি দি এই ধন আগবঢ়োৱা হ'ব। তেওঁ কয় যে জল জীৱন মিছনৰ সৈতে বছৰ ধৰি বহু ব্যক্তি জড়িত আছিল আৰু কোনোৱে মাটি প্ৰদান কৰিও দিশত অৱদান আগবঢ়াইছে। এতিয়া চৰকাৰে তেওঁলোকক এনে আঁচনিৰ অধীনত মাননি প্ৰদান কৰিব। আৰু আপুনি চাব পাৰে, উল্লেখ্য যে জল জীৱন মিছনৰ অধীনত নৰেন্দ্ৰ মোদীৰ এক অভিলাষী আঁচনি। এই প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, চিএম হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বে উল্লেখ কৰিছিল যে কেন্দ্ৰস্থ স্থান হিচাপে অসমৰ ক্ষেত্ৰত জল জীৱন মিছনৰ কাৰ্যপন্থাৰ ফলাফল ভাল নাছিল। কিন্তু এতিয়া যুৱকৰ সামাজিক প্ৰতি মাহে এই আঁচনি মৰ্মে মাননি আগবঢ়ালে ফলাফল ভাল হোৱাৰ আশা আছে। সেইকাৰণে প্ৰতি মাহে 22,000 যুৱকক প্ৰতি মাহে 6,500 টকাকৈ প্ৰদান কৰিব। আপোনালোকৰ এই ভিডিঅ'টো যদি ভাল লাগিছে, আপোনালোকে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সিহঁতে জানিব পাৰে। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি পাছত থকা বেল আইকন বটনটো প্ৰেছ কৰি ৰাখিব। থেংক ইউ।